শিল্পী জনালৈ শ্ৰদ্ধা জনাই তেখেতৰ এটি কবিতা কণ কণ শিশুসকলৰ বাবে আগবঢ়ালোঁ। কবিতাৰ শিৰোনাম কুম্ভৰ সপোন, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা যখিনী ছোৱালী। এটা ক'লা এটা বগা নাঙত পিঙত ভূত কথা পাতে টাকুত টাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ঠুত ঠুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফাচ ফাচ। মনে মনে কাম কৰে খোজ খাজ খাজ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি। চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক ঘুটুক কৰি। ভূত পোৱালীয়ে জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে ক ভূতে বোলে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো এহাত বোকাত সুমুৱায়। ক'তা মা, মোক দেখোন সিহঁতে একোৱেই কৰা নাই। ক'তা মোৰ ওচৰ চাপিবলৈ সিহঁতৰ দেখোন অলপো সাহেই নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই। মা, মোৰ হ'লে ভূতলৈ অলপো ভয় নাই। যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলোঁ মুচৰি। দীঘল কাণত মোচৰ মাৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰি লগালে তাল ফাল। বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালোঁ, পুতলা থকা আলমাৰিটোত আনি সুমুৱাই থলোঁ। তাৰ পাছত তই মাতোতে উঠিলোঁ সাৰ পাই। মা, মোৰ হ'লে ভূতলৈ অকণো ভয় নাই। ক'তা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপো সাহেই কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই। মোৰ হ'লে ভূতলৈ অলপো ভয় নাই। ধন্যবাদ।